নমস্কাৰ বন্ধুসকল অসম পুলিচত বাৰে বাৰে আহি থকা কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটো খুলিছোঁ মই সদায় প্ৰতিদিনে 20টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ লৈ আহিম আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে যেতিয়া প্ৰশ্নখিনি লোৱা হৈছে মই ভাবোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাব বন্ধুসকল এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব কিয়নো জব ৰিলেটেড যিকোনো ভিডিঅ' আৰু ডেইলি 20টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আহক বন্ধুসকল আজি কোৱেশ্যন কেইটালৈ আগবাঢ়ো আজি প্ৰথম কুৱেশ্যন শংকৰদেৱ কিমান চনত জন্ম হৈছিল শংকৰদেৱ 1449 চনত জন্ম হৈছিল বন্ধুসকল শংকৰদেৱৰ ৰিলেটেড কেইটামান প্ৰশ্ন চাওঁ আমি শংকৰদেৱ জন্ম হৈছিল 1449 চনত নগাঁৱৰ বৰদোৱাত তেওঁৰ মৃত্যু হৈছিল 1568 চনত মধুপুৰ সত্ৰ কোচবিহাৰত আৰু তেওঁৰ প্ৰিয় শিষ্য আছিল কোন মাধৱদেৱ আৰু তেওঁৰ সাহিত্য কৰ্মখিনি হৈছে কীৰ্তন ঘোষা বৰগীত আৰু অংকীয়া নাট আৰু তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক আছিল আৰু তেওঁ প্ৰতিষ্ঠাপক কৰিছিল এক শৰণ নাম ধৰ্ম বন্ধুসকল নেক্সট কুৱেশ্যন মাধৱদেৱ কিমান চনত জন্ম হৈছিল মাধৱদেৱ জন্ম হৈছিল 1489 চনত মাধৱদেৱ 1489 চনত জন্ম হৈছিল লখিমপুৰ নাৰায়ণপুৰত আৰু তেওঁৰ মৃত্যু হৈছিল 1596 চনত কোচবিহাৰত আৰু তেওঁ অন্য এটা নাম আছিল বৰাৰপু বুলি জনা যায় আৰু তেওঁ বৰগীত ভক্তি ৰত্নাৱলী নামঘোষা আদি তেওঁ ৰচনা কৰিছিল নেক্সট কুৱেশ্যন ভূপেন হাজৰিকা কিমান চনত জন্ম হৈছিল ভূপেন হাজৰিকা কিমান চনত জন্ম হৈছিল 1926 চনত আৰু তেওঁৰ মৃত্যু হৈছিল 2011 চনত ভূপেন হাজৰিকাৰ প্ৰথম কথাছবি কি আছিল ভূপেন হাজৰিকাৰ প্ৰথম কথাছবিখনৰ নাম আছিল এৰাবাটৰ সুৰ আৰু তেওঁ হৈছে প্ৰথম অসম তথা ভাৰতৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী আছিল তেওঁ দাদা চাহেব ফাল্কে বঁটা পাইছিল 1992 চনত আৰু তেওঁ চামেলি মেমচাপ ছবিখনত তেওঁ সংগীত পৰিচালনা কৰিছিল নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া চলচ্চিত্ৰ ৰচক কোন প্ৰথম অসমীয়া চলচ্চিত্ৰ ৰচক হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ প্ৰথম চলচ্চিত্ৰখন হৈছে জয়মতী আৰু সেইখন তেওঁ 1935 চনত পৰিচালনা কৰিছিল আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল 1903 চনত আৰু জয়মতী ছবিখনত জয়মতী অভিনয় কৰিছিল আইদেউ সন্দিকৈ আৰু গদাপাণি অভিনয় কৰিছিল ফুনু বৰুৱা নেক্সট কুৱেশ্যন কাৰেংঘৰ কোনে সাজিছিল কাৰেংঘৰ কোনে সাজিছিল ৰাজেশ্বৰ সিংহই 1751 চনত সাজিছিল ৰংঘৰ কোনে সাজিছিল প্ৰমত্ত সিংহই ৰংঘৰ সাজিছিল 1746 চনত প্ৰমত্ত সিংহই ৰংঘৰ সাজিছিল জয়সাগৰৰ পুখুৰীটো কোনে খান্দিছিল জয়সাগৰৰ পুখুৰীটো খান্দিছিল ৰুদ্ৰসিংহই 1679 চনত ৰুদ্ৰসিংহই জয়সাগৰৰ পুখুৰীটো খান্দিছিল আহক নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো অসমৰ ৰাজ্যিক পশু কি অসমৰ ৰাজ্যিক পশু হৈছে এশিঙীয়া গড় অসমৰ ৰাজ্যিক পানীয় কি অসমৰ ৰাজ্যিক পানীয় হৈছে চাহ অসমৰ ৰাজ্যিক বৃক্ষ কি অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং গছ অসমৰ ৰাজ্যিক পক্ষী কি অসমৰ ৰাজ্যিক পক্ষী কি দেওহা বন্ধুসকল আজিলৈ এইকেইটা কুৱেশ্যনে লৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হ'ব পাৰে বন্ধুসকল যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব কিয়নো প্ৰতিদিনে 20টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় অসম